সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ চেনেললৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। পৰম্পৰাগতভাৱে চলি অহা লোক সংস্কৃতিসমূহৰ ভিতৰত ভাৰতৰ অতি প্ৰাচীনতম লোক সংস্কৃতি হৈছে পুতলা নাচ। ভাৰতীয় নাট্য সাহিত্যৰ আদিম, মানে ভাৰতীয় নাট্য সাহিত্যতকৈও আগতে সৃষ্টি হোৱা হ'ল পুতলা নাচ। এতিয়া এই পুতলা নাচ অসমত কিমান প্ৰাচীন তাক জনাৰ নিৰ্ভৰযোগ্য উপায় নাই যদিও শংকৰদেৱৰ আদিত অসমত ইয়াৰ উল্লেখ থকালৈ চাই পুতলা নাচক শংকৰী যুগৰ আগৰ পৰাই চলি অহা বুলি ভবাৰ অৱকাশ আছে বা ভাবিব পাৰি। এই পুতলা নাচ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিহ্নযাত্ৰা নাটখনিত এই পুতলা নাচৰ অভিনয় কলা অন্তৰ্ভুক্ত কৰা হৈছিলে। আৰু এই পুতলা নাচ সেই সময়ত ৰাজহুৱা সভা সমিতি, গুৰুজনাৰ জন্মোৎসৱ, বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ লগতে নামঘৰ প্ৰতিষ্ঠা দিৱস আদিত এই পুতলা নাচৰ প্ৰদৰ্শন কৰা হৈছিল। আমি যদি চাবলৈ যাওঁ এই পুতলাবোৰ কিহেৰে নিৰ্মাণ কৰা হৈছিলে, সেই সময়ত এই পুতলাবোৰ সাধাৰণতে ঘৰুৱাভাৱে নিৰ্মিত হৈছিলে আৰু সেইকাৰণে যিবোৰ সহজলভ্য বস্তু যেনে কাঠ বা কহিলা কাপোৰ আদিৰেই সাজি তাত বিভিন্ন ধৰণৰ কাপোৰ মেৰুৱাই আৰু ৰং তুলিকাৰে সুন্দৰভাৱে পুতলাবোৰক প্ৰস্তুত কৰি তোলা হৈছিলে। এনেদৰে পুতলাবোৰ প্ৰস্তুত কৰি বিভিন্ন ধৰ্মীয় আখ্যানৰ ওপৰত ইয়াৰ কাহিনীসমূহ সজোৱা হয়। বিশেষকৈ ৰামায়ণৰ কাহিনী পুতলা নাচত বেছিকৈ ব্যৱহাৰ কৰা হৈছিলে আৰু এইবোৰ কাহিনীক লৈ পুতলা নাচবোৰ দেখুওৱা হৈছিলে। এতিয়া পুতলা নাচবোৰ কেনেকৈ দেখুওৱা হৈছিলে? পুতলা নাচবোৰ দেখুৱাবৰ কাৰণে সুন্দৰভাৱে এখন মঞ্চ তৈয়াৰ কৰা হৈছিলে আৰু এই মঞ্চখন কাঠ বা তক্তা এনেকৈ এই ধৰণে সুন্দৰভাৱে দীঘলে প্ৰায় 5-6 মিটাৰ আৰু বহলে প্ৰায় 1-1.5 মিটাৰ কৰি কি কৰা হৈছিলে, মঞ্চখন সজোৱা হৈছিলে। আৰু মঞ্চখনৰ চাৰিওফালে ওপৰৰ তলত আৰু বিশেষকৈ সন্মুখৰ ফালে এখন আঁৰ কাপোৰ দিয়া হৈছিলে। দৰ্শকৰ ফালে এখন আঁৰ কাপোৰ লগোৱা হৈছিলে আৰু দৰ্শনী আৰম্ভণিৰ লগে লগে সেই আঁৰ কাপোৰখন ভিতৰৰ পৰা কি কৰা হৈছিলে, এনেকৈ টানি দিয়া হৈছিলে আৰু তাৰপিছত পুতলা নাচ আৰম্ভ হৈছিলে। মঞ্চটোৰ পিছফালে মানে বেকগ্ৰাউণ্ডত সদায় এখন ক'লা স্ক্ৰীণ এখন ৰখা হৈছিলে, কিয়নো এই পুতলাবোৰক নচুৱাবৰ কাৰণে বিভিন্ন ধৰণৰ পুতলাবোৰ কাহিনীৰ আধাৰত যিবোৰ পুতলা বনোৱা হয়, সৃষ্টি কৰা হয়, সেই পুতলাবোৰৰ ডিঙি, হাত, ভৰি, মূৰ সকলোতে কি কৰা হৈছিলে, এনেকৈ ৰছী বান্ধি ৰছীত ওলমোৱা হৈছিলে পুতলাবোৰক। আৰু সেই পুতলাবোৰ সেই ৰছীডাল আছিলে সূতা ৰছী হয়। সেই ৰছীবোৰ সাধাৰণতে সূতা হয় যাতে দৰ্শকৰ চকুত নপৰে বা দেখিবলৈ নোৱাৰে। সেইটো কাৰণতে সেই ৰছীডাল সদায় ক'লা ৰছী হয় আৰু বেকগ্ৰাউণ্ডৰ যি কাপোৰখন, পিছফালৰ যি কাপোৰখন সেইখনো ক'লা থাকে। গতিকে সেইকাৰণে কি হয়, দৰ্শকে সেই সূতাডাল নেদেখে। আৰু এই পুতলাবোৰ এজন ব্যক্তিয়ে ভিতৰৰ পৰা সেই ৰছীবোৰ বিভিন্ন ধৰণৰ কৌশলেৰে হাতত লৈ আৰু সেই ব্যক্তিজনে কি কৰে, ভিতৰৰ পৰা কি কৰে, পুতলাবোৰক পৰিচালনা কৰে বা পুতলাবোৰক নচুৱায়। এই পুতলা নাচৰ অভিনয়ৰ সময়ত নল বা সাগৰী আদিৰে পেপাৰ সৃষ্টি কৰি অভিনয়টো বাস্তৱ ৰূপ দিবৰ বাবে বা বিশ্বাসযোগ্য কৰি তুলিবৰ কাৰণে পুতলাসমূহৰ বিভিন্ন ধৰণৰ মাত উলিয়াবলৈ চেষ্টা কৰা হয়। ইয়াৰ লগে লগে বায়ন নামৰ এজন পাৰদৰ্শী ব্যক্তি থাকে, যিজন ব্যক্তিয়ে পুতলাৰ বচন আৰু অভিনয়, পুতলাৰ যিবোৰ বচন, সেই পেপাৰ বচন আৰু যিবিলাক অভিনয়, সেইবোৰ সুন্দৰভাৱে ব্যাখ্যা কৰি গৈ থাকে। যিহেতু এই স্ক্ৰিপ্টটো বিশেষকৈ ৰামায়ণৰ পৰা লোৱা হয় আৰু সেইবোৰৰ সন্মুখৰ মানুহক সেই বায়নজনে কি কৰে, বুজাই গৈ থাকে যে এইবাৰ
এনেকুৱা হ'ব বা এইবাৰ ৰামৰ প্ৰৱেশ ঘটিব, এইবাৰ লক্ষ্মণৰ প্ৰৱেশ ঘটিব। তেনেকৈ বায়নে খোল তাল লগতেই বায়নে সুন্দৰভাৱে কি কৰে দৰ্শকক বুজাবলৈ চেষ্টা কৰে। পুতলা নাচটো কিমান আমোদজনক আৰু কিমান সুন্দৰ তাক দেখুৱাবৰ কাৰণে আজি এই ভিডিঅ'টো লৈ আনিছিলোঁ। এই ভিডিঅ'টোৰ যোগেদি পুতলা নাচৰ সম্পূৰ্ণ কথাখিনি জনাব পৰা নাযায়, কাৰণ এটা বহল পৰিসৰ হয়, আৰু সেইকাৰণে মই এটা চমু বিৱৰণী আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আৰু বলক এতিয়া পলম নকৰোঁ, আজি আকৌ আমি এবাৰ পুতলা নাচ উপভোগ কৰোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ৰাধাৰ পালনে মই ডাঙৰ হলো, গুৰুতে অস্ত্ৰ শিক্ষা ললো, ক্ষত্ৰিয় জানি গুৰুই দিলে